হে এভৰিৱান আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি জেঠাই আহিছে, সেয়ে মই ব্লগৰ ষ্টাৰ্টিঙতে জেঠাইকে দেখুৱাইছোঁ, কাৰণ জেঠাই একদম মোৰ নিজৰ মাৰ দৰে। আৰু সেয়ে ভাবিলোঁ যে জেঠাইৰ পৰাই আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এইফালে মই জেঠাইক কৈছোঁ যে জেঠাই মই এটা নতুনকৈ চেনেল খুলিছোঁ ইউটিউবত। জেঠাই বৰ বেছি এইবিলাক নাজানে, হ'লেও মানে কৈ আছোঁ আৰু জেঠাইক ভাল লাগে ন, কিবা এটা নতুন কিবা এটা কৰিলে মানে নিজৰ ঘৰৰ মানুহখিনিক কৈ ভাল লাগে যে মই এইটো কৰিছোঁ বা এইটো কৰিম বুলি ভাবিছোঁ, এইটো বনালোঁ সেইটো কৰিলোঁ, মানে ভাল লাগে মইতো খুব ভাল পাওঁ কৈ। সেইকাৰণে জেঠাইক বুজাই আছোঁ যে মানে ইউটিউব কি হয় বা ব্লগিং কি হয়। আজিকালিতো প্ৰায়ভাগেই জানেই, জেঠাইও অলপ চলপকৈ জানে আৰু জেঠাই ভালো পাইছে, হাঁহিছেও লগতে যে তই যে কি কৰি নাথাক এনেকৈ বুলিও কৈছে। এইফালে বেৰীকো দেখাইছোঁ, দেখিছে বেৰী ইমান ধুনীয়াকৈ আইতাকৰ লগত আছে। আৰু মই জেঠাইক চাহ দি এতিয়া ভাত বনাবলৈ আহিলোঁ, আৰু মই আপোনালোকক নজনালোৱে কেইটা বাজিছে। এতিয়া 11টামান বাজিছে, আৰু আজি জেঠাই মানে পটককৈ ফোন কৰি ক'লে যে মই গৈ আছোঁ, কাৰণ খেতিৰ দিন চলি আছিল যে জেঠাই সেইটো কাৰণে ক'তো যাব পৰা নাছিল। আৰু মোৰ বাৰ ঘৰতো অকণমান অসুবিধা চলি আছে, জেঠায়ে তালৈও যাব পৰা নাছিল। সেইটো কাৰণে ক'লে যে তহঁতৰ ঘৰত দিনৰ ভাত সাজ খাই ঋতুহঁতৰ ঘৰলৈ যাম। মোৰ বাৰ নাম ঋতু হয়, আৰু তাহাঁতৰ ঘৰলৈ যাম বুলি ক'লে। সেইকাৰণে মই জেঠাইক জোৰ নকৰিলোঁ, নহ'লেতো মই জেঠাইক ৰাখিলোঁহেঁতেন, কাৰণ বহুত দিনৰ পাছত আহিছে। জেঠাই আহিলে মানে মোৰ এনেকুৱা লাগে নাযাওঁগৈ, মানে সদায় থাকি যাওক তেনেকুৱা লাগে। জেঠাইৰ লগত কেনেকৈ টাইমটো যায়গৈ গমেই নাপাওঁ, আৰু ঘৰৰ পৰা কোনোবা আহিলে খুব মনটো ভাল লাগি থাকে ন। আৰু যিহেতু জেঠাই আহিব বুলি জনাও নাছিলোঁ, সেইটো কাৰণে একো বেছি বনাবও নোৱাৰিলোঁ, মানে পটককৈ আৰু যি পাৰোঁ বনালোঁ আৰু মানে। আৰু মাছ আছিল, সেয়ে মাছকে বনালোঁ। আপোনালোকক দেখুৱাম বাৰু কি বনালোঁ। এইফালে জেঠাইক ভাত দি দিলোঁ, কাৰণ দেৰি হৈ যাব নহ'লে। একেবাৰে সাধাৰণ, আপোনালোকে দেখিছেই কি আছে। আৰু জেঠাই গ'লগৈ, জেঠাইক মানুহজনে আগবঢ়াই থৈ আহিল। আহোঁতেই তেওঁ সাপ্তাহিক বজাৰ কৰি আনিলে। আমাৰ ইয়াতে মঙলবাৰে এখন সাপ্তাহিক বজাৰ বহে, তাতে সকলো ধৰণৰ বস্তুৱেই পোৱা যায়, কিন্তু আমাৰ শাক পাচলিহে অনা হয় তাৰ পৰা বেছিকৈ। আৰু ভোট জলকীয়া লৈ আহিছে, মোৰ দেখিয়ে ভাল লাগিছে। লোকেল নাচপতি আনিছে, এইফালে জিকা, ভেন্দি, তিয়ঁহ, অমিতা, লাও, কোমোৰা, সেইবিলাকে আৰু ভাল লাগে ন। আমাৰ মাইকী মানুহবিলাকে এনেকৈ মানে বজাৰ কৰি অনাৰ পিছত ধুই পখালি ভালদৰে ফ্ৰিজত ভৰাইও ভাল লাগে ন। এতিয়া মই এইখিনি গোটেইখিনি ভালদৰে ধুলোঁ, তাৰপাছতে এতিয়া শুকাবলৈ দুখন ডলাত দি দিছোঁ। তাৰপাছত মই শুকোৱাৰ পাছত ভালদৰে পলিথিনত ভৰাই থ'ম, তেতিয়া বহুত দিনলৈ শাক পাচলি ফ্ৰেছ হৈ থাকে, মানে নহ'লে বৰ পুৰণা নিচিনা হৈ যায়, খাবলৈ বেয়া হয়। আৰু এইফালে ভোট জলকীয়াৰ ৰংটো চাওকচোন কি ধুনীয়া। মই আচাৰ বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। আৰু এতিয়া আবেলিৰ সময়, দুপৰীয়া ভাত পানী খাই অলপ জিৰণি ল'লোঁ, তাৰপিছতে কিবাকিবি কৰিলোঁ, দেখুৱাই নহ'ল আপোনালোকক। আৰু ফুলকেইজোপা দেখুৱাইছোঁ আপোনালোকক, ইমান ধুনীয়াকৈ ফুলি আছে। আৰু এই সময়তে মই অকণমান খোজ কাঢ়োঁ, ছোৱালীজনীকো অকণমান বাহিৰৰ মানে পৰিৱেশটোৰ লগত তাইকো চিনাকি কৰাওঁ, তাইও ভাল পায় বাহিৰলৈ আহি। আৰু বিশেষকৈ এই ফুল দুজোপাৰ কাৰণে আজিকালি মোৰ আবেলি ওলাই আহি বেছি ভাল লগা হৈছে। দৰজাখন খুলিলেই দেখোঁ ইমান ধুনীয়া। আৰু এতিয়া গধূলি সময়, আজি ৰক্ষা বন্ধন। আমাৰ মনতে নাছিল ৰক্ষা বন্ধন বুলি, আচলতে কেতিয়াও চেলিব্ৰেটো কৰা নাই যে, সেইটো কাৰণে ইমান বেছি ৰক্ষা বন্ধনটো মনত নপৰে। মানুহজনৰ মনত পৰিল, তাৰপিছত তেওঁ মোক ফোন কৰিলে যে তোমালোকে ৰেডি হৈ থাকিবা, আজি দাদাহঁতৰ ঘৰলৈ যাম। বেৰীয়ে তাইৰ ককায়েকক আজি ৰাখি পিন্ধাব, মানে দাদাৰ ল'ৰাটোক আজি ৰাখি পিন্ধাব বুলি ক'লে। ময়ো ভালেই পালোঁ, কাৰণ বহুত দিন ওলাইও যোৱা নাই, আৰু এনেকৈ ওলাই গৈ ভালো লাগে। আৰু বিশেষকৈ এইবাৰ ফাৰ্ষ্ট ৰাখি হয় বেৰীৰ, তো আমিও ভাবিলোঁ যে হয় মানে এইবাৰ পিন্ধাওক ৰাখি। আৰু কিছুমান বস্তু চেলিব্ৰেট কৰি সঁচাকৈ ভালো লাগে, সেয়ে আমি ওলাই মেলি যাবলৈ লৈছোঁ এতিয়া। এই আমাৰ বেৰীও ৰেডি হৈ গ'ল, আজি তাই নিউ ড্ৰেছ পিন্ধিছে ৰেবিটৰ। আৰু বেৰীক কেনেকুৱা লাগিছে আপোনালোকে কওকচোন। অঁ, বেৰীও সুধিছে মোক কেনেকুৱা লাগিছে, আপোনালোকে জনাব ন বেৰী। জেহা। আৰু আমি দাদাহঁতৰ ঘৰলৈ আহিলোঁ। ছোৱালীজনীয়েতো পিন্ধাব পৰা হোৱা নাই, তাই অহা বছৰলৈ পিন্ধাব পাৰিব ককায়েকক ৰাখি। এতিয়া তাই সৰু হৈ আছে, সেইকাৰণে বাপেকেই পিন্ধাই দিছে। আৰু তাইও একদম ধুনীয়াকৈ বহি আছে, এই সময়খিনি খুব ভাল লাগিছিল। আৰু আমি ককায়েকক কৈ আছোঁ যে তুমি কিন্তু এতিয়াৰ পৰা তাইক ভালকৈ প্ৰটেক্ট কৰিব লাগিব। আৰু এইফালে বৌয়ে মিঠাইটো দি দিছে তাৰ হাতত, আৰু সি তাইকে খুৱাই দিব লৈছে, কাৰণ সিও নাজানে, সৰু ল'ৰা ছোৱালী কেতিয়াও পোৱা নাই সি ওচৰৰ পৰা, এইবাৰ প্ৰথম পাইছে ভনীয়েকক। আৰু সেয়াই, অহা বছৰলৈ আৰু ভালকৈ আমি চেলিব্ৰেট কৰিম। সেই গাইজ, আপোনালোকক বহুত দেৰি পাছতহে লগ পাইছোঁ। দাদাহঁতৰ ঘৰৰ পৰা আহিলোঁ, তাতে ভাত খাই আহিলোঁ, আৰু তাত বহুত দেৰি থাকিলোঁ। আমি বহুত কথা পাতিলোঁ, মানে আমি 7টামান বজাত গৈছিলোঁ, আৰু আমি 10:15 মানত পাইছোঁহি।
আৰু পাপালেও সকলোখিনি দিয়ে পঠিয়াইছিলে আৰু পাপাক বাঢ়ি দিলোঁ এতিয়া পাপাই ভাত খোৱাৰ পাছতে আৰু ৰুমলৈ যাব পাৰিম কাৰণ পাপাৰ ৰুমটো সকলোখিনি ঠিক ঠাক কৰি পেলাইহে আকৌ ৰুমলৈ যাব পাৰিম সেইটো কাৰণে আৰু বেৰিও তাত খুব ধুনীয়াকৈ থাকিলে ভাল লাগিলে বহুত দিনৰ পাছত গ'লোঁ দাদাহঁতৰ ঘৰলৈ আৰু মানে কি ওলাই মেলি খুব কম যোৱা হয় আজিকালি সেয়ে মানে অলপমান আউটিং নিচিনাও হ'ল ভালো লাগিলে আৰু এইটো নেক্সট ডে মৰ্ণিঙৰ ভিডিঅ' আৰু এই বিছনাখন আজি অকণমান সজালোঁ এই ফল্ডিং বিছনাখন মই বেৰী জন্ম হোৱাৰ পাছতে আমাৰ ৰুমলৈ আনিছিলোঁ কেতিয়াবা বেৰীক এই বিছনাখনত থৈ মই আমাৰ যিখন শোৱা বিছনা সেইখন পাৰিবলৈ সুবিধা হয় কাৰণে কিন্তু মোৰ এটা বৰ বেয়া হেবিট হৈ গৈছিল মানে মই ধোৱা কাপোৰবোৰ ইয়াতেই জাপি জাপি থৈছিলোঁ সেয়ে আজি ৰাতিপুৱাতে এইখিনি অকণমান ঠিক ঠাক কৰিলোঁ যিবিলাক ধোৱা কাপোৰ সেইবোৰ মই ৱাৰ্ড্ৰবৰ ভিতৰত ভৰালোঁ মানে বৰ বেয়া হেবিট কিছুমান লাগি যায় ন মাজে মাজে আৰু এইফালে তাই দৰকাৰী বস্তুকেইটা টেবুলখনতে ৰাখিছোঁ আৰু এই বেগটোত তাইৰ এযোৰ কাপোৰ গিফ্ট পাইছিলে বৰ্তাকে দিছিল বেগটো খুব কামত আহিছে এতিয়া আৰু এইফালে তাইৰ ডাইপাৰ বেবী ৱাইপছ এইবিলাকে আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব একদম সৰু এটা ভিডিঅ' যদি ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কমেণ্ট কৰিও জনাব আপোনালোকে মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ'জ বিচাৰে ঠিক আছে তেতিয়াহ'লে আপোনালোকে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বাই